23 তাৰিখত 23rd লাষ্ট নমিনেশ্যনটো আমি 24 তাৰিখত সেন্ট্রাল ইলেকশন স্ট্যান্ডিং কমিটি বনাব 24 তারিখত সেন্ট্রাল স্ট্যান্ডিং কমিটি বনাব 24 তারিখত বাস আর ইউপিপিএল আর বিজেপি দলের পৰা টোটাল 112 জন লিডার কর্মীসকলে আমাৰ বিপিএফ দলৰ যোগদান কৰিছে। ইউপিপিএলৰ বহুত লিডাৰ আছিল, বিজেপিৰো লিডাৰসকল আছিল ডিষ্ট্ৰিক্ট পৰ্যায়ৰ। টোটেল 112 জন আমাৰ দলত জইনিং কৰিছে। খুব ভাল লাগিছে, আমি ৱেলকাম কৰিছোঁ, আমি আদৰিছোঁ। যিটো আমাৰ বিপিএফ দলৰ আদৰ্শ নীতি এইবিলাক ভাল পাই পেলাই সিহঁতে একেলগে কাম কৰিম বুলি আহিছোঁ। সেইকাৰণে আমি মনটো খুব ভাল লাগিছে। তো মেক্সিমাম কোকৰাঝাৰ, চিৰাং আৰু কছাইগাঁৱৰ আছে। আৰু মই যিখিনি শুনিবলৈ পাইছে বহুত ইউপিপিএল কৰ্মী বা নেতাসকলে আৰু যোগদান কৰিব, এই কথাটো মই গম পাই আছোঁ। যেন আমি জাগা দিম, আমাৰ উদ্দেশ্য এটাই, আমি সকলোকে কাম কৰিবলৈ সুবিধা দিম, এইটো স্পষ্ট। আৰু উদ্দেশ্যটো হ'ল বিটিচি বনাব লাগে, বিটিচিটো ভাল বনাব লাগে, বিটিচিটো উন্নয়ন হ'ব লাগে। সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি একেলগে শান্তি বজাই ৰাখি কাম কৰিব লাগে, এইবিলাক আমাৰ উদ্দেশ্য। তো এইখিনি কথা আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ লিডাৰশ্বিপত টোটেল 112 জন আৰু আমাৰ ইউপিপিএলৰ এক্সিষ্টিং MLA উপেন বড়ো, চবে জানে, বডোচা বুলি ক'লে চবে জানে। আপোনালোকে আজি দেখিছে ইউপিপিএলৰ এক্সিষ্টিং MLA আমাৰ দলত সোমাইছে, আমি ৱেলকাম কৰিছোঁ। আমি স্পেচ দিম, কাম কৰিবলৈ আমি সুবিধা দিম, চবকে লৈ পেলাই আমাৰ কাম কৰিব ইচ্ছা আছে। সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমি কাম কৰিব ইচ্ছা আছে, আমি কাম কৰি যাম, কথা বাছ।